Hello viewers, welcome to Big Mind. বন্ধুসকল আজি মই দেখুৱাম কেনেকৈ এপছ ফিংগাৰপ্ৰিণ্টছৰে লক কৰিব পেটাৰ্নছ নহয়। তো বন্ধুসকল ইয়াৰ বাবে এটা প্লে ষ্ট'ৰৰ পৰা এপছ ডাউনলোড কৰিব লাগিব। তো প্লে ষ্ট'ৰত যাই চাৰ্চ দিব এপ লক ফিংগাৰপ্ৰিণ্ট। চাৰ্চ দিয়াৰ লগে লগে আপুনি তলত চাওক এই এপছটো পাই যাব। এই এপছটো ইনষ্টল কৰিব। এইটো ভাল ৰেটিঙৰ এটা এপছ। এপছটো ইনষ্টল কৰাৰ পিছত অপেন কৰিব। ওপেন কৰাৰ পিছত টেপ টু ইউজ পেটাৰ্ন ইয়াত ক্লিক নকৰি আপুনি ফিংগাৰপ্ৰিণ্টছত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি যিটো এপছ লক কৰিব খুজিছে ফিংগাৰপ্ৰিণ্টছেৰে জাষ্ট সেই এপছটোত এই তলাৰ নিচিনা যিটো আইকনছ আছে এইটোত টিক মাৰ্ক দিব। তো মই মাই পিকচাৰটো লক কৰি দেখাই দিছোঁ। দিয়াৰ লগে লগে আপুনি এল'ত ক্লিক কৰিব। এল'ত ক্লিক কৰাৰ লগে লগে আপুনি এইটো কিবা এক্সেছ ইউজেছ পাৰ্মিশ্যন চাব। জাষ্ট এইটো এল' কৰি দিব। এল' কৰি দিয়াৰ পিছত বেকত আহিব। বেকত যোৱাৰ পিছত চাওক এপছ লক হৈছে। আপুনি মই দেখাই দি আছোঁ মানে হোৱাটছআপ লক কৰিলোঁ, ফেচবুক লক কৰিলোঁ, তেনেকৈ দেখাই দি আছোঁ। লক কৰাৰ পিছত মই বেকত গৈছোঁ। বেকত ইয়াতে মই যদি মাই পিকচাৰ এইটো অপেন কৰোঁ তো ইয়াত আপোনাৰ ফিংগাৰপ্ৰিণ্টছৰ শ্ব' কৰিব। আপুনি এতিয়া আপোনাৰ মোবাইলৰ ফিংগাৰপ্ৰিণ্টছত ক্লিক কৰিলে এপছটো অপেন হ'ব। চাওক এপছটো খুলি গৈছে। তো এতিয়া যদি মই ছেটিংছত যাওঁ, ছেটিংছটো লক কৰিছোঁ। ইয়াতো আপোনাৰ পেটাৰ্ন নহয় ফিংগাৰপ্ৰিণ্টছ অৰ্থাৎ আপোনাৰ মোবাইলৰ ফিংগাৰপ্ৰিণ্টছৰ সেন্সৰত ক্লিক কৰিলে বা টাচ কৰিলে এপছটো ওপেন হৈ যাব।